বন্ধ হল আনন্দৰাম বৰুৱা বঁটা শিক্ষামন্ত্ৰীয়ে কৰিলে সদৰি। নমস্কাৰ, স্বাগতম জনাইছো আপোনালোকক টুডে নিউজ অসম 24 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আগতীয়া গৰম বন্ধৰ বিষয়ে সদৰি কৰাৰ পাছতে এইবাৰ শিক্ষামন্ত্ৰীৰ আন এক ঘোষণা। এইবাৰৰ পৰা নাথাকিব আনন্দৰাম বৰুৱা বঁটা। মেধাৱী ছাত্ৰ ছাত্ৰীৰ বাবে থকা এই বঁটা এইবাৰৰ পৰা নাথাকে বুলি সদৰি কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰনেশ পেগুৱে। মেট্ৰিক পৰীক্ষাত ভাল ফলাফল লাভ কৰা ছাত্ৰ ছাত্ৰী লাভ নকৰে লেপটপ। আনহাতে বানপানীৰ বাবে আগুৱাই দিয়া হ'ল গৰমৰ বন্ধ। নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বানপানীৰ বাবে আগুৱাই দিয়া হৈছে বিদ্যালয়সমূহৰ গৰমৰ বন্ধ। 25 জুনৰ পৰা বিদ্যালয়সমূহত গৰম বন্ধ হ'ব বুলি ঘোষণা কৰে ৰাজ্য চৰকাৰে। 25 জুনৰ পৰা 25 জুলাইলৈ আগুৱাই দিয়া হৈছে গৰমৰ বন্ধ। 5 দিন আগুৱাই দিয়া হৈছে গৰমৰ বন্ধ। সংবাদমেলযোগে এই কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ডাক্তৰ ৰনেশ পেগুৱে। উল্লেখ্য যে অসম চৰকাৰে আনন্দৰাম বৰুৱা নগদ ধন তথা লেপটপ আঁচনিৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাত 10ম শ্ৰেণীত প্ৰথম স্থানপ্ৰাপ্ত মেধাৱী ছাত্ৰ ছাত্ৰীক লেপটপ আৰু লেপটপৰ সলনি নগদ ধন প্ৰদান কৰি আহিছিল। 2005 চনত এই বঁটাৰ বাবে ঘোষণা কৰা হৈছিল আৰু সেই 2005 চনতে প্ৰথমবাৰৰ বাবে 12,756 গৰাকী ছাত্ৰ ছাত্ৰীক এই আঁচনিৰ অধীনত বঁটা প্ৰদান কৰা হৈছিল। এনেকুৱা ধৰণৰ খবৰবোৰ সকলোতকৈ প্ৰথমে চাবলৈ টুডে নিউজ অসম 24 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিব নাপাহৰিব। ধন্যবাদ।